হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আজি মই এনেদৰে এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আজি কি হ'ল বাৰু জানেনে আজি মোৰ ইমান বেয়াকৈ মানে ফাষ্ট ফুড খাবলৈ মন গৈ আছিলে চাওমিন যি হ'লেও ম'ম' হওক চাওমিন হওক আৰু কি হ'ল জানেনে বাহিৰত গৈ পেলাই খোৱাতকৈ ভাবিলোঁ ঘৰতে বনাই খাওঁ আৰু ভাবোঁ ন আমি বাহিৰতকৈ ঘৰত খালে ক্ষতি নহ'ব পেট বেয়া নহ'ব কিন্তু বস্তু লাগিলে একেখিনিয়ে নিদিওঁ কিয় নহয় জানো সেইকাৰণে ভাবিলোঁ ঘৰতে অলপ চাওমিন বনাওঁ আৰু খাওঁ বলক ভিডিঅ'টো আগলৈ লৈ যাওঁ এয়া মই এখন পেন ল'লোঁ পেনত মই অলপমান তেল দিলোঁ প্ৰথমতে মই ডিমটো ফ্ৰাই কৰি লওঁ ইয়াত মই দুটা ডিম দি দিছোঁ অলপমান চাৰিওফালে ৰাউণ্ড কৰি মিলাই লওঁ এটা ফালে সিজি যোৱালৈকে মই ৰ'ম তাৰপিছত মই ডিমখিনি ভাঙি দিম এনেদৰে এয়া চাওক যেনেকৈ হোটেলত ৰেষ্টুৰেণ্ট বা ৰাস্তাৰ কাষত যোনবোৰ মানে বিকে মই বাৰু ৰাস্তাৰ কাষত খাই ভাল পাওঁ এইবোৰ তেওঁলোকে বেছি ভাল বনায় বুলি ভাবোঁ নহয় জানো তেওঁলোকৰ দৰে ডিমখিনি সৰু সৰুকৈ মই এনেকৈ ভাজি ল'লোঁ ভুৰ্জি নিচিনাকৈ এতিয়া মই সেইখন পেনতে অলপমান পানী গৰম দিছোঁ তাতে মই চাওমিনখিনি বইল কৰিম খোৱাত ভুল হৈছে চাওমিনখিনি মই ইয়াত বইল হ'ব দিছোঁ এতিয়া মই ভালদৰে বইল হ'লে ৰ'ম তাৰপিছত মই এইখিনি টুকি থ'ম বেলেগ এটা বাচনত এতিয়া মই পেনখন পাতি দিছোঁ ইয়াত অলপমান তেল দিছোঁ প্ৰথমতে ইয়াত মই পিঁয়াজ দি দিম তাৰপিছত অলপমান কেপচিকাম দি দিম ঘৰত যি ভেজিছ আছে সেইখিনি দিম বৰ বিশেষ নাছিলে গাজৰ অলপ আছিলে বন্ধাকবি নাপালোৱে সেইখিনিয়ে দি দিলোঁ এতিয়া মই এইখিনি ভালদৰে লৰাই দিম ইয়াত অলপমান মই নিমখ এড কৰিম আপোনালোকে সোৱাদ অনুসৰি দিব তাৰপিছত ধনিয়া পাউডাৰ অলপ জিৰা অলপ দি ভালদৰে মই আকৌ লৰাই দিম এতিয়া ইয়াত মই অলপ ৰেড চিলি পাউডাৰ দিম ইয়াৰ পাছতে মই ইয়াত চিলি চচ দি দিম অলপ 1 চামুচ চিলি চচ চয়া চচ দিম মই 2 চামুচ ইয়াত মই দেখুওৱা নহ'লে আৰু এতিয়া মই ইয়াত টমেট' চচ অলপ দিম অলপ সৰহকৈ দিছোঁ ভাল লাগে টমেট' চচ দি আৰু এতিয়া মোৰ ব্লেক পেপাৰ থাকি গৈছিলে দি দিছোঁ অৰ্থাৎ জালুকৰ গুড়ি এতিয়া এইখিনি মই ভালদৰে এবাৰ লৰাই দিম এনেদৰে অলপমান সিজি ল'বলৈ দিছোঁ মই বৰ কমকৈ সিজিলে কেপচিকাম ভাল নাপাওঁ সেইকাৰণে অলপ টাইম সিজাই লৈছোঁ ইয়াৰ পিছত মই চাওমিনখিনি দি দিম এইদৰে চাওক বইল কৰি ৰখা চাওমিনখিনি এতিয়া মই এইখিনি ভালদৰে মিলাই ল'ম সকলোখিনি ভালদৰে মিলি যোৱাকৈ মই মিলাই ল'ম এতিয়া মই অলপ ভিনেগাৰ এড কৰি দিছোঁ এতিয়া এইখিনি ভালদৰে লৰাই ল'ম আপোনালোকে কেনেকুৱা পায় বাৰু চাওমিন খাই মই কিন্তু বিৰাট ভাল পাওঁ এতিয়া চিকেন চাও ভাল পাওঁ কিন্তু এতিয়া এগ চাও বনাই আছোঁ হ'লেই হ'ল চাওমিন ভাল লাগে এতিয়া এইখিনি মই ভালদৰে মিলাই ল'ম এনেদৰে চাওক সকলোখিনি মিলি যায় যাতে আৰু অলপ টাইম ফ্ৰাই কৰি ল'ম ইয়াত মই ছাইডত ৰাখি থোৱা ডিমখিনি এতিয়া দি দিছোঁ এতিয়া এইখিনি ভালদৰে মই মিলাই ল'ম সকলো আজিৰ এইয়া মোৰ হাতৰ এগ চাওমিন আপোনালোকে বাৰু এনেদৰে ঘৰত বনাই খায়নে মই মাজে মাজে খাই থাকোঁ আৰু ভাবিলোঁ আজি খাওঁ যেতিয়া আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰো কৰোঁ আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব এয়া মই আৰু অলপমান টমেট' চচ এড কৰিছোঁ এতিয়া এইখিনি ভালদৰে লৰাই ল'ম মোৰ চাওমিন প্ৰায় ৰেডি হৈ গৈছে এতিয়া মই এইখিনি এখন ডিছত উলিয়াই ল'ম খাবৰ কাৰণে বলক এয়া মোৰ চাওমিনৰ প্লেট মই ইয়াত অলপমান পিঁয়াজ পাত দি লৈছোঁ ওপৰত এনেদৰে
এয়া মোৰ চাওমিনৰ প্লেট ৰেডি হৈ গ'ল ইয়াৰ লগতে কাষত অলপমান চচ ৰাখিছোঁ আজিৰ ৰেচিপিটো আছিল এয়াই এগ চাওমিন আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে আৰু যদি চাই ভাল পায় এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম তেন্তে এটা নতুন ভিডিঅ' সৈতে নতুন দিনত আজিলৈ ইমানে বাই বাই